নমস্কাৰ আপোনালোক সকলোকে ববিতাস কুকিং টুৰ এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান আমি এতিয়া আছোঁ চেকনি কৃষ্ণাংগী ৰিজৰ্টত ভালকৈ এইটো দেখা নাই আৰু তেওঁলোকে এতিয়া চাইনবোৰ্ডখনত চাম আৰু আপোনালোকক মই এতিয়া জনাব বিচাৰিম মোৰ ফাৰ্ষ্ট ভিডিঅ'টো আপোনালোকে চাব লাগিব মানে ইয়াৰ আগৰ ভিডিঅ'টো চাব লাগিব তেতিয়াহে বুজি পাব আমি যোৱাকালি দুলীয়াজানৰ পৰা আহি চেকনিত আছিলোহি এই কৃষ্ণাংগী ৰিজৰ্টত আপোনালোকক দেখুৱাইছিলোঁ কালি মই যিমান পাৰোঁ ৰুম টুৰ দিলোঁ ভিতৰখন দেখুৱালোঁ কাৰণ ৰাতি হৈ গ'ল আহোঁতে কমে 9টামান বাজিলে সেইকাৰণে বাহিৰখিনি দেখুৱাব লগা নহ'ল এতিয়া ৰাতিপুৱা এটা আপোনালোকক ইতিমধ্যে সৰুকে এটা শ্বট দিলোঁ আপোনালোকক যাতে অকণমান বাহিৰৰ পৰা গোটেইখন দেখা পায় এতিয়া ল'ৰালৈকে অকণমান ক'ত কি আছে দেখুৱাই দিম খালি আমি ৰেষ্টুৰেণ্টখনলৈ যাবলৈ নহ'ল আপোনালোকক যি পাৰোঁ যি নোৱাৰোঁ সকলোখিনি এতিয়া দেখুৱাম ল'ৰালৈকে কাৰণ আমাৰ এতিয়া যাবলৈ হ'ল ৰাতিপুৱা এতিয়া ল'ৰালৈকে আমি গ'লেহে পামগৈ কাম কমেও আৰু 3-4 ঘণ্টা আমাৰ জাৰ্ণি আছে আৰু আমি যাম আজি উমৰাংচু চাবলৈ আহিছোঁ আৰু ক'ত থাকিম কি কৰিম সকলোখিনি আপোনালোকক দেখুৱাম মুঠতে আজি গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব এতিয়া ব'লক অলপ দেৰি নকৰোঁ পটাপট বাহিৰৰ পৰা ক'ত কি আছে কৃষ্ণাংগীখনৰ মই অকণমান নিজে চাই ল'লোঁ আপোনালোকে এটা শ্বট দিয়াৰ পাছত এতিয়া ভাবিছোঁ বাহিৰে দেখাই দিওঁ কেতিয়াবা আপোনালোকে আহিলে থাকিব পাৰিব কাৰণ উমৰাংচুলৈ এটা ব্ৰেক জাৰ্ণিটো লাগেই নহ'লে নহয়গৈ আৰু যদি ইচ্ছা কৰে আপোনালোকে ৰাতিপুৱা আহি যাওঁ বুলি ক'লে একেদিনে পাৰিব কিন্তু সেয়া মন নাযায় ৰাতিপুৱা ওলাই আহিবলৈ ঠাণ্ডা দিনত বহুত বেছি ৰাতিপুৱা ওলাব লাগিব সেইবাবে আমি আৰামত দুপৰীয়া আহিলোঁ আহি চেকনিত থাকিলোঁ এতিয়া ওলাই যাম উমৰাংচুলৈ আৰু আপোনালোকক ৰাস্তাত য'ত যি পাৰোঁ দেখুৱাম আৰু ক'ত থাকিম কি কৰিম সকলোখিনি আজি এই ভিডিঅ'টো দেখুৱাম তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব আশা কৰিম ভিডিঅ'টো চাই ভাল পাব যিমান পাৰোঁ দেখুৱাম কাৰণ ল'ৰালৈকে ফুৰাৰ লগতে আৰু নিজৰ অকণমান চাবলৈ মন যায় নিজৰ এনজয় কৰিব মন যায় আৰু বেলেগৰ লগত আহিলে অকণমান সময়ো দিব লগা হয় সকলো ফালৰ পৰা হয়তো অলপ কিবা কিবি মিছ হৈ যায় ভিডিঅ'বোৰ অলপ খৰদৰ হৈ যায় কিবা ক'বলৈ হয়তো থাকি যাব পাৰে যি পাৰোঁ যেনেকৈ পাৰোঁ আপোনালোকক দেখুৱাম আপোনালোকে মাথো ভিডিঅ'টো চাই থাকিব ব'লক এতিয়া সেই গাড়ীত বস্তু লোড কৰি মেলি ইতিমধ্যে ৰেডি আমি নৱজিতা ওলালে ৰৈ আছোঁ ওলালে আমি যাম আৰু তেন্তে ভিডিঅ'টো আজি ইয়াৰ পৰা সেনেদৰে আৰম্ভ কৰিম আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব এই কথা পাতি থকাৰ মাজত দেখিছোঁ এইবোৰ সৰু সুৰা কটেজো আছে ইয়াত এনেদৰে খাবলৈ সুবিধা আছে মই এতিয়াহে দেখিছোঁ দেখা নাছিলোঁ এয়া ইফালৰ পৰা এনেকৈ গ'লে এনেদৰে খাব পাৰি 4টা আছে 1 2 3 4টা আছে এফালে আমাৰ মনচুন ৰৈ আছে ইয়াত সেই থাকিব পাৰি ৰ'ব আপোনালোকক দেখুৱাই দিওঁ এইফালৰ পৰা দেখুৱাই যাওঁ এইটো এটা বিল্ডিং হয় তেওঁলোকৰ সেইটো আপোনালোকে নেটত চাৰ্চ কৰিলেও দেখা পাব কৃষ্ণাংগী ৰিজৰ্টৰ এই বিল্ডিংটোতো থকাৰ সুবিধা আছে আচলতে আমি ইয়াত থকা নাই আমি এইটো বিল্ডিঙত আছিলোঁ দেখাম আৰু এইফালৰ পৰা গ'লে আপোনালোকে আৰু ভিতৰলৈ যাব পাৰিব ক'ৰবালৈ আৰু এইফালে এটা ৰাস্তা আছে ভিতৰেদি সেইপিনে অলপ সোমাই যাব পাৰি কিবা কিবি দোকান আছে আপোনালোকে চাব পাৰিব আমি এইটো বিল্ডিঙত আছিলোঁ এইটো ৰাতি দেখিবলৈ বেছি ভাল হয় গুড মৰ্ণিং কৈ দিয়া চবকে এতিয়া ৰেডি হ'লা এইটো বিল্ডিঙত আমি আছিলোঁহি আমাৰ ৰুম টুৰটো দিয়া হৈ গ'ল এতিয়া নিদিওঁ মনচুন চবকে গুড মৰ্ণিং কৈ দিয়া আৰু এইটো তেওঁলোকৰ এণ্ট্ৰেঞ্চ এইফালৰ পৰা সোমাই আহিলে আপোনালোকে ইয়াতো থাকিব পাৰিব এইটো বিল্ডিঙত নতুবা সেইটো বিল্ডিঙতো থাকিব পাৰিব য'তে ৰুম এভেইলেবল হয় তেনেদৰে থাকিব পাৰিব আৰু সেই ৰেষ্টুৰেণ্টখন পাৰিলে এতিয়া ল'ৰালৈকে দেখুৱাই দিম সময় যদি হয় আৰু সেইফালে দেখিছিলে মই আপোনালোকক সৰু হাত নিচিনা বনাই থৈছে খাব পৰাকৈ আৰু লগতে এয়া ভেলাঘৰ এটা সজাই থৈছে কালিৰ পৰা এইটো বেছি ভাল লাগিছিলে ৰাতি দেখিবলৈ বেছি ভাল লাগিলে ইয়াতে তেওঁলোকে বনফায়াৰ কৰি দিয়ে কোনোবা যদি ইচ্ছা কৰে আপোনালোকে ইচ্ছা কৰি ইয়াতে খোৱা বোৱা কৰি জুই ফুৱাই খাব পাৰিব আগতীয়াকৈ কৰি দিব খালি আৰু এইফালে এইটো ভেলাঘৰ দেখুৱাইছিলে ভেলাঘৰ আৰু সি তাত পাৰ্ক এখনো আছে চাইছে শেষেই নহয় লগত ল'ৰালৈকে যিমান পাৰোঁ আপোনালোকক দেখুৱাই দিছোঁ নহ'লে ভিডিঅ'বোৰ বহুত দীঘলীয়া হৈ যাব কাৰণ আজি গৈ থকাৰ বাটত আৰু কিবা কিবি আপোনালোকক দেখুৱাবলৈও আছে আৰু লগতে তাত গৈতো দেখুৱাব আছে সকলোখিনি এয়া আপোনালোকক কেনেদৰে লগ পাওঁ ৰাস্তাত যিদৰে লগ পাওঁ যি কৰোঁ সেইখিনি দেখুৱাম বা যি কি নহওক আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল পাব মানে উমৰাংচু আপোনালোকক গৈ লগ পাম সকলোখিনি তাত ভালদৰে দেখুৱাম আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'বোৰ তেনেদৰে দেখুৱাই গৈ থাকিম আৰু কমেও 2.5 ঘণ্টামান যোৱাৰ পাছত আমি লংকা পাইছিলোগৈ আৰু আপোনালোকে এইখিনি জনাব বিচাৰিম আমি ক'তো ৰাস্তা ৰোৱা নাই চিধা আমি চেকনিৰ পৰা মানে কৃষ্ণাংগী ৰিজৰ্টৰ পৰা লংকা পাইছিলোগৈ আৰু লংকাৰ টাউন পোৱাৰ পাছতে আমি সোঁফালে উমৰাংচুলৈ সোমাই যাব লাগিব যিহেতু বাওঁফালে লামডিঙলৈ যায় ৰাস্তাত চাইনবোৰ্ড দেখিব নতুবা কাৰোবাক সুধিলে আপোনালোকক পানীমূৰলৈ যোৱা ৰাস্তা বা উমৰাংচুলৈ যোৱা ৰাস্তা নিশ্চয় দেখুৱাই দিব
অলংকাৰ পৰা কমেও 45 মিনিট মানে 45 মিনিটছ মান যোৱাৰ পাছত আমি পানীমূৰ পাইছিলোগৈ আৰু বাকীখিনি আপোনালোকক মই যেনেকে চাম বা যেনেকে গম পাম আপোনালোকক তেনেদৰে দেখুৱাই গৈ থাকিম। আৰু আচলতে আমি গৈ আছিলো উমৰাংচুৰ পুঞ্জগিৰি আইলেণ্ডত এনিশাৰ বাবে থাকিবলৈ, কিন্তু যোৱাৰ বাটত যিহেতু পানীমূৰ পোৱা যায় সেইবাবে সকলোৱে ভাবিলে ইমান ভিৰ ভাৰ হৈছে, ইমান পিকনিক পাৰ্টি আহিছে, কিনো আছে কিনো নাই অকমান চাই যাওঁ বুলি ভাবিলো আৰু সেইবাবে অকমান সময় ইয়াতে ৰোৱা হৈছিল। আমি আহি মেলি এতিয়া এই পানীমূৰ পালেহি। পানীমূৰ তিনিআলি দেখিব, পানীমূৰ তিনিআলি আপোনালোকক মই ফ্ৰণ্ট কেমেৰা কৰি ভালকৈ দেখুৱাম। আচলতে আমি সেই আইলেণ্ডলৈ যাম। আজি আমি আইলেণ্ডত থাকিম, পুঞ্জগিৰি আইলেণ্ডত। চেকিং টাইম হ'ল আপোনালোকৰ 2টা বজাত। 2টা বজাত চেকিং টাইম কাৰণে ভাবিছোঁ অকণমান পানীমূৰ আজি ৱাটাৰফলছ এনেই ওপৰৰ পৰা চাই যাওঁ। যদি ভিৰ ভাৰ বেছি থাকে কাইলৈ আহি, নহ'লে এতিয়া অকণমান সোমাই চাই যাওঁ বুলি ভাবিছোঁ। আপোনালোককো অকণমান পাৰিলে দেখুৱাম আজি, কাইলৈ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম যদি আজি নোৱাৰোঁ। আজি সেই আইলেণ্ডত টাইম আছে কাৰণে ভাবিলোঁ অকণ ইয়াত সোমাই যাওঁ আৰু আপোনালোকক এতিয়া ফ্ৰণ্ট কেমেৰা কৰি পিনে দেখুৱাম ক'ত ৰ'ব লাগে, কোনফালে যায় পটকে দেখুৱাই দিওঁ। বহুত ভিৰ ভাৰ, ইয়াত টিকেট ল'বলৈ ৰৈছোঁ। এতিয়া গাড়ী পাৰ্কিং কৰিছে। ইয়াত বেছি ভিৰ ভাৰ হোৱাৰ কাৰণে ৰাস্তা কিনাৰত ৰখাওঁ বুলি কৈছে গাড়ীখন। তাৰপাছত আমি এইখিনি খোজকাঢ়ি যাম। গাড়ীৰ ভিতৰলৈ যিমান সময় নিব পাৰে নেকি নাজানো, গাড়ী নিব পাৰে বুলি কৈছে। গাড়ীখনহে লৈ গৈছে পাৰত থ'বলৈ, নহ'লে ইয়াত গাড়ী পাছত লগাই দিলে আমাৰ ওলাই যাবলৈ দিগদাৰ হ'ব। ভাবিছে সেইকাৰণে গাড়ীখন ছাইডত থৈ দিওঁ। আপোনালোকেও তেনেদৰে কৰিব পাৰিব। মই নাজানো, গাড়ী আগলৈ নিব পাৰে চাগে। মানুহবিলাকে লৈ গৈ আছে সেইবিলাক গাড়ী। ভিতৰত গ'লে জাম হৈ গ'লে পাৰ্কিং নাপালে দিগদাৰ হ'ব। আমি যোৱাকালি 24 তাৰিখে আহিছোঁ, আমাৰ জাৰ্ণিটো আমি আৰম্ভ কৰিছিলোঁ। আৰু আজি 25 তাৰিখ খ্ৰীষ্টমাছ, আৰু সেইকাৰণে ভিৰ ভাৰটো বেছি হৈছে। নাজানো আৰু বাকীখিনি আজি 25 তাৰিখৰ কাৰণে ভিৰ ভাৰ হৈছে আৰু পিকনিক চিকনিক হৈছে। আপোনালোকে দেখিব এইফালে বহুতেই বেছি। মই ফ্ৰণ্ট কেমেৰা কৰি দেখুৱাম আপোনালোকক, ৰ'ব। এই দেখিছোঁ এইটো তিনিআলি হয়, পানীপুৰ তিনিআলি। সেইটো সেইফালৰ পৰা আমি আহিছিলোঁ। ষ্ট্ৰেইট গ'লে আমি সেই পুঞ্জগিৰি আইলেণ্ডলৈ যাম। আৰু এই আপোনালোকে আহি থাকিলে সোঁফালে সোমাই দিলে পানীবোৰ দেখিব। এই তিনিআলিটো ইয়াত গোটেই বাছ চাছ ভিৰ, চবেই টিকেট লৈছে। যিমান ধৰক চব পিকনিক খোৱা পাৰ্টি এইবিলাক। মনচুন আৰু নৱজ্যোতি আহি তাত থিয় হৈ আছে আৰু এইফালে গৈছে সেয়া গাড়ী পাৰ্কিং কৰিবলৈ। সেয়া আমি আচলতে ষ্ট্ৰেইট যাম, সেইকাৰণে গাড়ীখন তাতেই থৈ দিছে। আপোনালোকে দেখিব ধুনীয়া ভালকৈ ইয়াতে চাইনবৰ্ড লাগি আছে। চাইনবৰ্ডৰ পৰা এনেই সোমাই আহিলে যাব পাৰিব। টিকেটৰ কাউণ্টাৰ আছে ইয়াত। তাত ভাইটিকেইটা লৈ ফুৰিছে লগে লগে। বলকেইটা অলপ আপোনালোকক বেলেগকৈ দেখুৱাওঁ আৰু কি পাৰোঁ। যিহেতু আমি প্ৰথমবাৰ গৈছোঁ সেইবাবে আমাৰ কোনো ধৰণৰ আইডিয়া নাছিল ক'ত গাড়ী থ'ব পাৰি ক'ত নোৱাৰে। আৰু আপোনাক ভিডিঅ'টো নিশ্চয় মন কৰিছে, বহুতেই বেছি ভিৰ ভাৰ। যিমান দূৰ হ'ব ককা পিকনিক স্পট বুলি এইডোখৰ ঠাইতকে কয়, আৰু কাকো তেনেদৰে সোধা নহ'ল। তথাপিতো আমি কি হৈছে কি নাই বা ক'ত কিদৰে কেনেদৰে কিনো হয় চাব লৈ বুলি আগবাঢ়ি গৈ থাকিলোঁ। বলকচোন আমি নিজে যোৱাৰ লগতে আপোনালোককো লৈ যাওঁ, আৰু মই যেনেদৰে গম পাম সকলোবোৰ আপোনালোকক তেনেদৰে জনাই গৈ থাকিম। আৰু যিমানেই ভিতৰলৈ সোমাই গৈছিলো সিমানেই ভিৰ ভাৰ, সিমানেই হুলস্থুলীয়া পৰিৱেশ। চাৰিওফালে চিঞৰ বাখৰ হোৱাৰ লগতে গান বাজি আছিল আৰু মানুহৰ ভিৰ ভাৰ, গাড়ী ঘোঁৰাটো কথাই নাই। কেমেৰা ধৰাৰ লগতে নিজকে ভিৰ ভাৰ মাজেৰে লৈ যাবলৈ অলপ অসুবিধাও হৈছিল। আৰু গান বাজি থকাৰ বাবে মোৰ তেনেদৰে কোনো কথা কোৱা নহ'ল, কাৰণ সেই জানি কপিৰাইট অহাৰ ভয়তে কোনো ধৰণৰ মই কথা তাত নকলো। কিন্তু চাওঁ আমি অকমান আৰু আগবাঢ়ি যাওঁ, ক'ত কি হৈছে চোৱাৰ পাছতে আমি আকৌ অহা কাইলৈ আহিব পাৰিম। ঘি ওলাইছে, ভাল ঘি ওলাইছে। আহিছে মানুহবোৰ খাবলৈ। আৰু আমি এনেদৰে যিমান পাৰো সিমান দূৰ আগবাঢ়ি গ'ল। এটা পইণ্টৰ পাছত এখন গেটৰ ভিতৰলৈ আমি আৰু নগলো। মই আৰু মনচুন মানে আৰু নৱজ্যোতিতা আগবাঢ়ি গ'ল সকলো খাৰ খবৰ ল'বলৈ, কাৰণ তাৰ পৰাহে বটিং কৰাৰ পৰা আজি বাকী নাৱেৰে যোৱা সকলোখিনি আৰম্ভ হয়। আৰু কমেও 15 মিনিট মানৰ পাছত এওঁলোক সকলো খা খবৰ লৈ উভতি আহে। আৰু এই যে নীলা নাওখন দেখিছে, এইখনতে আমি ৱাটাৰ ৰাফটিং কৰিছিলো। আপোনালোকে মোৰ পাছৰ ভিডিঅ'বোৰ মিছ নকৰিব, বহুতে ভাল লগা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। আৰু এওঁলোকে সকলো ঠিক ঠাক কৰি ঘূৰি আহিল, আৰু আমি দুজনী তাতে মানে গেটৰ মুখতে বহি খোৱা বোৱা কৰি আছিলো।
মনচুন আৰু মই খোৱা বোৱা কৰি থকাৰ সময়তে আমাৰ দুলীয়াজনৰ পুৰণা চিনাকি আৰু পুৰণা মানুহ জ্যোতি চাংমাই বাইদেউ লগ পাইছিলো আৰু পুৰণা মানুহবোৰ দুলীয়াজনৰ বাহিৰত লগ পালে বহুতে ভাল লাগে আপোন মানুহ কাৰোবাক বিচাৰি পোৱাৰ দৰে হয় আৰু আমি অলপ সময় বাইদেউৰ লগতে কথা বতৰাৰ লগতে ফটো দুখন মানুহ তুলি ললো আৰু অলপ পাছত আহি এওঁৰ নৱজ্যোতিতাও আহি বাইদেউৰ লগত এষাৰ দুষাৰ কথা পাতিলে আৰু বাইদেউ লগ পাই বহুতে ভাল লাগিল আৰু তাৰপিছত কৰিবলৈতো একো নাই আমি লৰালৰিকে তাৰ পৰা উভতি আহিলো এইখিনিতে আৰু এটা কথা জনাব বিচাৰিম যদি আপোনালোকে ভিৰ ভাৰ ভাল পায় বা পিকনিক খাবলৈ বিচাৰে তেন্তে কোনো কথা নাই যদি আপোনালোকে অলপ শান্তিৰে ভালদৰে ফুৰিবলৈ বিচাৰে বা পিকনিক খোৱাকৈ যোৱা নাই তেনেহলে আপোনালোকে হলিডে বা বন্ধৰ দিনত নাযাব মানে দেওবাৰ বা যেনেদৰে আজি খ্ৰীষ্টমাছৰ বুলি 25 তাৰিখে বন্ধ আছে তেনেকুৱা বাৰ নাযাব বহুতে বেছি ভিৰ ভাৰ হয় হয়তো গৈ ইমান এটা শান্তি নাপাব পাৰে সেইবাবেহে কৈছো বাকী আপোনালোকৰ ওপৰত কথা আপোনালোকে যেনেদৰে ভাল পায় যেনেদৰে বিচাৰে আমি অলপ ওপৰৰ পৰা চাই আহিলোঁ আমি চাৰিটাই আমি আধা ৰাস্তা ৰৈ দিলোঁ অঁ এওঁ আৰু নৱজ্যোতিক চাই আহিলে মনচুনে মই আৰু খাই খাই বহি থাকিলোঁ নগ'লোঁ এতিয়া এইখন দেখিছে না ডিমা কিটচেন বুলি দেখিছে এইখন অঁ তাতে আমি খাম খোৱা বোৱা কৰিম আপোনালোকক দেখুৱাম আমাৰ লাঞ্চ কৰাই নাই আজি লাঞ্চটো আমি দুজনে ব্ৰেকফাষ্টো কৰা নাই এতিয়া খাওঁ আৰু আপোনালোকে এইখিনিতে আৰু এটা কথা জনাব বিচাৰিম আমি ডিমা কিটচেনতে খোৱা বোৱা কৰিলো মোৰ চকুত মই এখন ৰেষ্টুৰেণ্টে দেখিছিলো ডিমা কিটচেন বুলি বাকী সৰুৱা দোকানটো বহুতেই আছিল আৰু বেলেগ বাৰত তেনেদৰে বহে নে নবহে মই সিমানখিনিতো নাজানো আমিও সেই প্ৰথমবাৰ গৈছিলো অলপ সময় আছিলো বেছি ভিৰ ভাৰ হোৱাৰ বাবে বৰ তাত সময় তাত নাথাকিলো আৰু আপোনালোকে যদি লৈ যায়তো ভালেই কথা নহলে ডিমা কিটচেনত খাব পাৰিব আৰু কমে 15-20 মিনিট মানৰ পাছত আমাৰ এগ চিকেন ফ্ৰাইড ৰাইচ আহি পায় আৰু এতিয়া লৰালৰিকে খাই লওঁ বহুত ভোক লাগিছে কাৰণ মই আৰু মনচুনে কৈছোৱেই ৰাতিপুৱাৰ পৰা আজি একো খোৱা নাই গাড়ীতে সৰু সুৰা কিবা কিবি খাই আহিছো এতিয়া খাই লওঁ খাই পাই আপোনালোকক আকৌ লগ পাম এতিয়া আমি ডিমা কিটচেনত চিকেন ফ্ৰাইড ৰাইচ খাই মেলি একদম ৰেডি এই নৱজ্যোতিতা মোৰ পাছে পাছে এয়া এওঁ আৰু মনচুন আগে আগে গৈ আছে ইফালে এওঁ মোক ভিডিঅ' কৰিছে মই ভিডিঅ' কৰিছোঁ এয়া আৰু এতিয়া আমি সেই আইলেণ্ডলৈ গৈ থাকিম বলক আপোনালোককো লৈ যাম য'ত যাম যেনেকৈ যাম আপোনালোকক যি পাৰিম দেখাই গৈ থাকিম এতিয়া খাই বৈ আহিছোঁ বহুত বেছি ভিৰ ৰাস্তা নোচোৱাকৈ গ'লে অকণ অসুবিধা হ'ব পটাপট গৈ থাকোঁ এতিয়া ভিডিঅ' কৰাৰ লগে লগে চিঞৰিছে পোৱালীকেইটা আৰু এইফালৰ পৰা আমি মানে চেকনিৰ পৰা আহি আছিলোঁ আৰু এইফালে সোঁ চাইডে সোমাই গ'লে আপোনালোকে পানীমূৰ তিনিআলি বুলি ক'লে এইটো সেইফালে নামি যাব পাৰিব ৱাটাৰফল চাবলৈ আৰু এতিয়া আমি এইফালেদি চিধা যাম আইলেণ্ডলৈ ব'লক লৰালৰিকৈ যাওঁ একদম খোজকাঢ়ি পাহাৰীয়া ৰাস্তাৰ নিচিনা খোজকাঢ়ি ভাগৰ লাগি গৈছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব ভাগৰ লাগিছে যিমান পাইছোঁ যেনেকৈ পাইছোঁ দেখাই গৈ আছোঁ এতিয়া গাড়ী উঠিলে আৰু কথা নাপাতো যি পাৰিম আপোনালোকক একেবাৰে গৈ আইলেণ্ডত লগ পাম আইলেণ্ডত গৈ কথা পাতিম আইলেণ্ডত গৈ দেখুৱাম মই ভাবিছোঁ এইটো ভিডিঅ' আপোনালোকৰ ওচৰত এইখিনিতে বিদায় লওঁ ইয়াৰ পাছত আমি গৈ পঞ্চগিৰি আইলেণ্ডত থাকিমগৈ এনিশাৰ বাবে সেইটো ভিডিঅ' আপোনালোকৰ ওচৰলৈ বেলেগ ধৰণে লৈ আহিম তেন্তে আজিলৈ ভিডিঅ'টো এইখিনিতে আপোনালোকৰ পৰা বিদায় লওঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু চাই ভাল পালে জানেই আৰু সদায় সেইবোৰ কথাটো কৈয়ে আহোঁ লাইক কৰিবলৈ কমেণ্ট কৰিবলৈ শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিসকল নতুন নতুন মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব তেন্তে আপোনালোকক ইয়াৰ পাছৰ ভিডিঅ'টোত পঞ্চগিৰি আইলেণ্ডত লগ পাম কিন্তু আপোনালোকে ভিডিঅ'বোৰ মিছ নকৰিব বহুত ভাল ভাল ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ তেন্তে আজিলৈ আহিছোঁ বাই বাই